কমৰেড ষ্টুডেণ্ট প্ৰথমবাৰৰ কাৰণে আমাৰ এই ক্লাছৰুমলৈ আজিৰ সেই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম আপোনাৰ ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ বা ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা 4 তাৰিখৰ ভিতৰত গুৰুত্বপূৰ্ণ কিছুমান কাৰেণ্ট এফেয়াৰ্ছৰ বিষয়ে মই আজিৰ সেই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। কি আছে প্ৰথম কুৱেশ্যনটোত? প্ৰথমটোত আছে ৰেমন মেগাছে বঁটা কোন তাৰিখে দিয়া হয়? অপশ্যন আছে 15 আগষ্ট, 20 জুন, 31 আগষ্ট, 5 ছেপ্টেম্বৰ, 15 আগষ্ট, 20 জুন। কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 31 আগষ্ট। 2 নম্বৰটো হ'ল ভাৰতৰ প্ৰথম ডিজিটেল শিক্ষিত কোনখন ৰাজ্য হিচাপে স্বীকৃত হৈছে? আমি জানো যে ভাৰতৰ আটাইতকৈ লিটাৰেচি ষ্টেট হৈছে আপোনাৰ কেৰেলা আছিলে। বৰ্তমান আমাৰ মেঘালয় হৈ আছে 98.2% হৈ আছে। ডিজিটেলৰ ক্ষেত্ৰত কোনটো হ'ব? ডিজিটেলৰ ক্ষেত্ৰত হ'ব আপোনাৰ কেৰেলা হ'ব। 3 নম্বৰ আলাবৈ যুদ্ধৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই যোৰহাটত প্ৰকাশ কৰা সখম বুৰঞ্জীমূলক কিতাপটোৰ লেখকজনৰ নাম কি? 1 নম্বৰ আছে স্বৰ্ণলতা বৰুৱা, 2 নম্বৰ ডক্টৰ সুমেন্দ্ৰ বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সুবেন্দ্ৰনাথ বুঢ়াগোহাঁই। আপোনালোকে কিতাপটো দেখিবলৈ পাইছে, আপোনাৰ যোৰহাটত প্ৰকাশ পাইছিলে। ছেকেণ্ডলি 4 নম্বৰটো হৈছে শৰবিন্দ গোকে সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আছিল? অপশ্যনত আছে বন্দে মাতৰম, নতুন ভাৰত, বেংগল গেজেট আৰু 4 নম্বৰ আছে যুগান্তৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বন্দে মাতৰম। 5 নম্বৰ শেহতীয়াকৈ শ্বহীদ মাধৱ সিং ক্ৰছ আঁচনি কোনখন ৰাজ্যই মুকলি কৰিছিল? অপশ্যন এ অসম, গুজৰাট, উৰিষ্যা, কেৰেলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ উৰিষ্যা। 6 নম্বৰ গাগ্গাৰ, ইয়াত গাগৰ নদী হৈ আছে, একচুৱেলি ইয়াত গাগৰ হ'ব লাগিছে আৰু গাগ্গাৰ হ'ব লাগিছিলে। ইয়াৰ অপশ্যনত আছে পাঞ্জাৱ, হিমাচল প্ৰদেশ, ৰাজস্থান, হাৰিয়ানা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাৰিয়ানা। নেক্সট অগনাই বানপানীৰ ফলত দুকৰ নদী শ্ব'ৰ অৱ ৰিভাৰ নামেৰে খ্যাত পঞ্জাৱৰ কোনটো অঞ্চলত আছে? অপশ্যন আছে দোৱাব, মাজা, মালোৱা, পুৱাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনাৰ মালোৱা। নেক্সট 2025 চনৰ ছাংঘাই সহযোগী সংস্থা ক'ত অনুষ্ঠিত হৈছিল? এটা আমি জানো বৰ্তমান চীনত হৈ গৈছিলে, কিন্তু ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব? 1 নম্বৰ বেইজিং আছে, আস্তানা, তিয়ানজিন, মস্কো। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনাৰ তিয়ানজিন, চীনত হৈছিলে। 9 নম্বৰ ছাংঘাই কৰ্প'ৰেশ্যন অৰ্গেনাইজেশ্যন ছামিটে আলোচনা কৰাৰ সময়ত ইণ্ডিয়া আৰু চাইনাৰ কিহৰ ওপৰত গুৰুত্ব কৰা হৈছিল? ইয়াত আছে আপোনাৰ নিউক্লিয়াৰ ডিছএগ্ৰিমেণ্ট, পঞ্চশীল ডক্ট্ৰিনছ, পেট্ৰলিয়াম এক্সচেঞ্জ, চাইবাৰ ছিকিউৰিটি। কোনটো হ'ব? ইয়াৰে ৰাইটটো হ'ব আপোনাৰ পঞ্চশীল ডক্ট্ৰিন। নেক্সট 10 নম্বৰ জাপান ইণ্ডিয়াৰ মাজত কোন ক্ষেত্ৰত 68 বিলিয়ন বিনিয়োগ কৰাৰ ঘোষণা কৰিছিল মানে? ইয়াত অপশ্যন আছে ডিফেন্স প্ৰডাকশ্যন, প্ৰাইভেট ইনভেষ্টমেণ্ট, ৰিনিউৱেবল এনাৰ্জি, স্পেচ এক্সপ্ল'টেশ্যন। ইয়াৰ উত্তৰটো হ'ব আপোনাৰ প্ৰাইভেট ইনভেষ্টমেণ্ট। নেক্সট 2025 চনত ৰেমন মেগাছাই এৱাৰ্ডক প্ৰথমবাৰৰ বাবে কোনটো ইণ্ডিয়ান অৰ্গেনাইজেশ্যনক প্ৰদান কৰা হৈছে? ইয়াত আছে টেক ফৰ ইণ্ডিয়া, এডুকেটেড গাৰ্ল, প্ৰথম গুণছ। ইয়াৰে শুদ্ধ উত্তৰটো আপোনাৰ এডুকেটেড গাৰ্লছ। 12 নম্বৰ শেহতীয়াকৈ
ভাৰতীয় সামৰিক বাহিনীয়ে কোন কোন ৰাজ্যত যুদ্ধ সভ্যাস 3.0 অনুশীলন কৰিছিল? অপশ্যন অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, ছিকিম। ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ অৰুণাচল প্ৰদেশ। 13 নম্বৰ, 2025 চনৰ বিশ্বৰ কোনখন দেশত বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ খেলখন অনুষ্ঠিত কৰিব? ইয়াৰ অপশ্যন আছে ভাৰত, জাপান, দক্ষিণ কোৰিয়া, চীন। ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ দক্ষিণ কোৰিয়া বা চাউথ কোৰিয়া বুলি কোৱা হয়। নেক্সট, শেহতীয়াকৈ ভাৰতৰ 29 অংকীয় হিচাপ নিয়ন্ত্ৰক কণ্ট্ৰলাৰ জেনেৰেল একাউণ্ট অফ ইণ্ডিয়া কোনে নিযুক্তি লাভ কৰিছে? সোণালী সিং, টি.চি. কল্যাণী, গিৰীশ চন্দ্ৰ মুৰ্মু, বিনোদ ৰায়। ইয়াৰ ৰাইট আনচাৰ হ'ব আপোনাৰ টি.চি. কল্যাণী। নেক্সট, কৰম পূজা কোনটো সম্প্ৰদায়ে পালন কৰে? কোনটো সম্প্ৰদায়ে পালন কৰে? অপশ্যন আছে বড়ো, চাহ জনজাতীয় লোক, কাৰ্বি, ডিমাচা। কোনটো হ'ব? ইয়াৰ ৰাইট আনচাৰ হ'ব আপোনাৰ চাহ জনজাতীয় লোক। নেক্সট, এয়াৰ কোৱালিটি ইণ্ডেক্স অনুসৰি আটাইতকৈ প্ৰদূষিত হিচাপে ভাৰতৰ স্থান কিমান? অপশ্যন আছে আপোনাৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ। ইয়াৰ শুদ্ধটো হ'ব আপোনাৰ দ্বিতীয়, অৰ্থাৎ ভাৰতৰ এয়াৰ কোৱালিটি ইণ্ডেক্স অনুসৰি ভাৰতৰ খুব পলিউটেড কাউণ্ট্ৰি হিচাপে দ্বিতীয় স্থানত আছে। নেক্সট, 17ত অসম মহিলা আয়োগৰ ভাৰপ্ৰাপ্ত সদস্যজনৰ নাম কি? সদস্য জনী নে জনী হ'ব লাগে, চৰি। তো প্ৰথমটো আছে আঙুৰলতা ডেকা, গায়ত্ৰী মহন্ত, নীৰাজনা মহন্ত, অজন্তা নেওগ। ইয়াৰ ৰাইট আনচাৰ হ'ব আপোনাৰ আঙুৰলতা ডেকা। 18, জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে মুকলি কৰা মোবাইল এপ্লিকেশ্যনৰ নাম কি? এটা আছে আদিবানী এপ, ভাৰত নমো এপ, জনজাতীয় এপ, ট্ৰাইবেল এপ। ইয়াৰ ৰাইট আনচাৰ হ'ব আপোনাৰ আদিবানী এপ এপ্লিকেশ্যন। ইয়াত আপোনাৰ AI যুক্ত আছে, য'ত নেকি লেংগুৱেজবিলাক ট্ৰেন্সলেট কৰাৰ ব্যৱস্থা কৰিছে বুলি কোৱা হৈছে। নেক্সট, 19 নম্বৰ, সৰুসজাই প্ৰকল্পৰ নাম ইন্দিৰা গান্ধীৰ পৰা অসমৰ কোনজন খেলুৱৈৰ নামত নামকৰণ কৰিছে? অপশ্যন এত আছে ভোগেশ্বৰ বৰুৱা, হিমা দাস, LV চালি হাজৰিকা, মনালিছা মেহতা বৰুৱা। ইয়াৰ ৰাইট আনচাৰ কোনটো হ'ব? আপোনাৰ ভোগেশ্বৰ বৰুৱা। 19ত আছে আপোনাৰ 19 হৈ গ'ল। 20 নম্বৰত আছে আপোনাৰ 2025 বৰ্ষৰ ভৱেন্দ্ৰনাথ বৰুৱা বঁটাৰে কোনজন অভিনেতাক সন্মানিত কৰা হৈছে? সেই অভিনেতাজনৰ ৰিচেণ্টলি এটা চিনেমা ৰিলিজ হৈছে। এই চিনেমাখনৰ নাম হৈছে তাৰিক। লগতে ইয়াৰ আগতে ৰিলিজ হৈছিলে আপোনাৰ শ্ৰী ৰঘুপতি ৰবি শৰ্মাৰ সলমান খানৰ চৰিত্ৰত অভিনয় কৰিছিলে। তেওঁ হ'ল অৰুণ নাথ। গতিকে আনচাৰটো হ'ব অৰুণ নাথ। ধন্যবাদ। আজিৰ ভিডিঅ'টো সিমানেই। যদি আমাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বাকী কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জুনিন ব'ল এতিয়া শুনগে।